everyone, good morning. আজি বুধবাৰৰ পাছত এইটো মই মুম্বাইৰ পৰা ভিডিঅ' বনাইছোঁ। এই দেখিছে নহয় ভাজি বনাই আছোঁ। এইকেইদিন ব্যস্ত আছিলোঁ। মই আপোনালোকৰ মোৰ আগৰ ভিডিঅ'ত কৈছিলোঁ ন মই মুম্বাই আহিলোঁ গৈছোঁ বুলি। চ' এয়া মুম্বাই আহিলোঁ আহি পেলাই পালোঁ মাক দেউতাৰটো হৈ গ'ল বাৰু আমি পেৰেণ্ট হস্পিটেলত ট্ৰিটমেণ্ট কৰি আছোঁ। চ' মাৰ দেউতাৰ হৈ গ'ল, এতিয়া মাৰ বাকী আছে। চ' মাৰ কালিলৈ 27 ডে। চ' কালিলৈ মাৰ চেকআপ আছে। চেকআপ নহয়, মাৰ কাইলৈ আমি ৰিপৰ্টছ দেখাম। ৰিপৰ্টছবিলাক অলপ চাগে পাম আৰু কেইটামান ৰিপৰ্টছ বাকী থাকিব। সেইকেইটা পাছত মানে তেওঁলোকে আমাক দেখুৱাই পেলাই ৰিপৰ্টখিনি আমাক পঠিয়াই দিব। চ' সেয়া এতিয়া অকণমান যিহেতু আমি কালি দিনটো আৰু আজিৰ দিনটো আমাৰ একো কাম নাই। কালি 25th আছিলে, হস্পিটেল OPD বন্ধ আৰু আজি আমাৰ ৰিপৰ্টছ নাই অহা, গতিকে আমি এই দুটা দিন আজি ফ্ৰী। কালি অলপ এইফালে গ'লোঁ, আপোনাৰ বেণ্ডৰাৰ ফালে গ'লোঁ। তাৰপিছতে যিটো হেৰি জেগাবিলাক নামেই পাহৰি যাওঁ, জুহু বীচ ফালে গ'লোঁ। তাৰপিছতে তাত এখন মাৰ্কেট আছিলে, কিবা নাম আছিলে মাৰ্কেটখন, মই পাহৰি গ'লোঁ। ইমান মনত নাথাকে, কিয় বা পাহৰি যাওঁ। তাতে আমি অলপ শ্বপিং কৰিলোঁ, ইমান দেখাব নহ'ল যিহেতু মানে বহুত বেছি ক্ৰাউড আছিলে আৰু ইমান মেণ্টেলি ইমান এনেকুৱা হোৱা নাই, মানে বস্তুবিলাক অলপ খেলি মেলি নিচিনা হৈছে। চ' সেইটো কাৰণে মানে ভিডিঅ' কৰা নহ'ল। আৰু এতিয়া এয়া চব্জি বনাই আছোঁ, ভাত অকণমান খাই পেলাই ওলাই যাম। ইয়াতে ওচৰতে চিটি চেণ্টাৰ মল বুলি এটা আছে, বহুত ডাঙৰ মল হয়। স্কাই চিটি মল বুলি, তালৈ আমি যাওঁ। এতিয়া বাৰেবলি নে কিবা জেগাৰ টুকুৰা আছে। ইয়াৰ পৰা মানে মই গুগলত চাওঁতে 8 কিলোমিটাৰ দেখুৱাইছে। চ' ভাত পানী খাই মেলি আমি ওলাই যাম। ৰাতিপুৱা উঠি পেলাই ইয়াততো বহুত দেৰিকৈ মানে আন্ধাৰ হয়, বহুত দেৰিকৈ আন্ধাৰ হয়। আপোনাৰ প্ৰায় 7টা বাজি যায় আৰু 7টা বাজি যোৱাৰ পাছতহে আন্ধাৰ হয়। তাৰপিছতে আন্ধাৰ হোৱাৰ পাছত আপোনাৰ ভাত আমি অলপ দেৰি সোনকালে খাই দিলোঁ। কালি ৰাতিপুৱা সোনকালে খাই বৈ আমি ওলাই গৈছিলোঁ। তাৰপিছতে ৰাতিপুৱা আপোনাৰ বহুত দেৰিকৈ ৰাতিপুৱা হয়। ৰাতিপুৱা আপোনাৰ প্ৰায় 7:30, 8টালৈকে ভালকৈ পোহৰেই নহয় মানে। তাৰপিছতে সেয়া দেখিছে নহয়, আমি এতিয়া গোৰেগাঁও ৱেষ্টত আছোঁ। তাৰপিছতে এতিয়া সেয়া ভাত পানী খাই মেলি অকণমান আমি ওলাই যাম, ওলাই মললৈকে যাম। অলপ ফুৰিম, টাইমটো কিল কৰিম, চাওঁচোন কিমান কি হয়। বাকী আপোনালোকক মই লগ পাই আছোঁ। বহুত দিন ভিডিঅ' দিব পৰা নাই, তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী। চ' চাই থাকিব। আৰু এটা খুব ভাল খবৰ, মোৰ নতুনকৈ এখন মোৰ অফলাইন ষ্ট'ৰ মই খুলিবলৈ গৈ আছোঁ জানুৱাৰীত। ডেটটো মই এতিয়ালৈকে ঠিক কৰা নাই, বস্তু যিহেতু পোৱাহি নাই। গতিকে নতুন বছৰত ভাল দিন এটা চাই পেলাই মোৰ অফলাইন ষ্ট'ৰখন মই আৰম্ভ কৰিম। আপোনালোকক সকলো সবিশেষ মই জনাই থাকিম। পুনৰ আহিম আপোনালোকৰ মাজলৈ, তেতিয়ালৈকে সকলো ভালে কুশলে থাকক। থেংক ইউ ছ' মাছ ফৰ ৱাচিং এণ্ড বাই এণ্ড টেক কেয়াৰ। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাই।